हेलो फ्रेंड्स, आज এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। পূজাৰ বন্ধত মই কৃষ্ণাই গৈছিলোঁ। কৃষ্ণাই যাওঁতে কাষৰে স্কুল এখনত মই দেখিলোঁ BSF জোৱান কিছুমানে এৰেঞ্জমেণ্ট কৰি আছিল। এৰেঞ্জমেণ্ট কৰি থাকোঁতে মই গৈ পেলাই তাৰে স্থানীয় মানুহক সুধিলোঁ কিহৰ এৰেঞ্জমেণ্ট চলি আছে। তেওঁলোকে ক'লে ইয়াতে এজন BSF জোৱান 2007 9 ফেব্ৰুৱাৰীত ঢুকাইছিল। মহিবুল ইছলাম তেখেতৰ নাম আছিল। ইলেকশ্যন ডিউটিত থাকোঁতে তেখেত ঢুকাইছিল। চ' তেখেতক সোঁৱৰণি জনোৱাৰ কাৰণে প্ৰত্যেক বছৰে ইয়াতে BSF জোৱানসকল আহে। তেওঁলোকে ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰে, স্মৃতি তৰণটো ধুনীয়াকৈ চাফ চিকুণ কৰি স্কুলৰ ভিতৰত গৈ পেলাই মিটিং পাতে। তেওঁলোকৰ ফেমিলি মেম্বাৰসকলক মাতে আৰু গাঁৱৰ মানুহক মাতি পেলাই সৰুকৈ মিটিং এখন কৰে। তেওঁৰ ডিউটিত ঢুকুৱা কথাবিলাক তেখেতসকলে ডিছকাছ কৰে। ফেমিলি মেম্বাৰৰ যদি কিবা অসুবিধা আছে হাই ৰেংকিং অফিচিয়েলবিলাক আহি পেলাই তেওঁলোকে শুনে। এতিয়া আমি স্কুলৰ ভিতৰলৈ যাম। স্কুলৰ ভিতৰলৈ গৈ পেলাই আপোনালোকক দৃশ্য দেখাম ক'ত মিটিংখন এৰেঞ্জ হ'ব। এইসকল BSF জোৱান। এই স্কুলখনো কৃষ্ণাইৰ ভেলাখমাৰত অৱস্থিত এখন স্কুল। বহুত পুৰণি স্কুল, 1927 চনৰে স্কুল। এয়া চাওক স্কুলৰ ভিতৰত কি ধুনীয়া পৰিৱেশ। তেখেতসকলে BSF জোৱানসকলে আমাৰ খোৱা লোৱা এৰেঞ্জমেণ্ট কৰিছিল যেনেকৈ পাৰে। মই তেখেতসকলক সন্মান জনোৱাৰ কাৰণে চেণ্ডেল খুলি পেলাই ভিতৰত সোমালোঁ, য'ত মহিবুল ইছলামৰ দেউতাক বহি আছিল আৰু মই তেখেতৰ লগত কথা পতাৰ কাৰণে ভিতৰলৈ মই গ'লোঁ। এই কোঠাটোৰ ভিতৰতে মিটিংখন হ'ব অলপ সময়ৰ পিছত। ইয়াৰ ভিতৰত আপোনালোকে দেখা হ'ব সেই জোৱানজনৰ ফেমিলি আৰু দেউতাক বহি আছে, যাৰ লগত আমি কথা পাতিম। এতিয়া আমি মিৰাজুদ্দিন আহমেদ ছাৰৰ লগত আছোঁ ইয়াতে। চ' আজি এই প্ৰগ্ৰেমটো তেখেতৰ ল'ৰাৰ মানে শ্বহীদ স্মৃতিতে কৰা হৈছে। CRPF জোৱানসকলে কৰা হৈছে এই প্ৰগ্ৰেমটো। চ' ছাৰে আমাক ক'ব এইটো কেতিয়াৰ পৰা প্ৰগ্ৰেমটো কৰি আহিছে আৰু তেখেতৰ ল'ৰাৰ ক'ত পষ্টিং আছিল, কেনেকৈ আছিল, সেই কথাখিনি ছাৰে অলপমান আমাক জনাব। ছাৰ আপুনি কওক। চাকৰিকাল বেছি দিন হোৱা নাই, 3 বছৰ হৈছিল। ট্ৰেইনিং হৈছিল ইম্ফল, চেন্নাই আৰু কাশ্মীৰত। হয়। 2007 ফেব্ৰুৱাৰী 9 তাৰিখে ইলেকশ্যন ডিউটিত আছিল ইম্ফলত। ইম্ফল মণিপুৰ। হয়। ইলেকশ্যন ডিউটিত আহোঁতে তেওঁৰ ভাগ্যৰ বিশেষ হৈছিল। তেওঁ ইলেকশ্যন ল'বলৈ অসম ডিষ্ট্ৰিক্টত গৈছিল। ৰিটাৰ্ণ হোৱাতে ইলেকশ্যন লৈ আহোঁতে যিটো ইলেকশ্যন বাগৰ গাড়ীত আছিল ভিজিটিং অফিচাৰ আদি কৰি তেওঁলোকে 5-6 জন আছিল। আৰু আহোঁতে ৰাস্তাত উগ্ৰপন্থীয়ে ৰকেট লঞ্চাৰে আক্ৰমণ কৰি তেওঁলোকক প্ৰিয় সংসাৰৰ পৰা চিৰবিদায় দিছিল। হয়। কোন চনৰ ঘটনা আছিল? 9/2/2007 ফেব্ৰুৱাৰী 9 তাৰিখ 2007। তেখেতৰ লগত আৰু কোনোবা বেলেগো এনেকুৱা আছিল? যিকেইটা আছিল গোটেইকেইটা স্পট হৈছে আৰু ইলেকশ্যন বাকচ চাকচ কিছু নাই। মই তাত গৈছিলোঁ, দেখিছোঁ গাড়ীখন। হয়। বুলেট প্ৰুফ গাড়ী হ'লেও বেকা বেকি হৈ গৈছে। তাত আৰু মানুহ লাষ্টিং কৰে। দেশৰ
মানে দেশৰ হকে মোৰ ল'ৰাটো খুব স্মাৰ্ট আছিল আৰু তেওঁৰ জন্মভূমিৰ কাৰণে খুব এটা কি আছিল আৰু যেতিয়া মানুহৰ পৰমায়ু শেষ হৈ যায় তেতিয়া সৃষ্টিকৰ্তাই এই সংসাৰৰ পৰা চিৰদিনৰ পৰা ৰৈ যায়। এইটো পৃথিৱীৰ এটা নীতি। তো যিয়ে হওক মই একফালৰ পৰা খুব দুখিত আৰু একফালৰ পৰা দেশৰ কাৰণে মোৰ ল'ৰা শ্বহীদ হৈছে যে এইটোৰ কাৰণে মোৰ গৌৰৱ আছে। এই ভিডিঅ'টোৰ যোগেদি মই এইখিনিয়ে ক'ব খোজোঁ যে জোৱানসকলক আমি বহুত সন্মান আদৰ আৰু চেনেহেৰে চাব লাগে, তেওঁলোকক বহুত আমি সন্মান জনাব লাগে। ধন্যবাদ। छोड़ आया हूं, किसी गजरे की खुशबू को छोड़ आया हूं, एक नन्ही सी चिड़िया को चहकता छोड़ आया हूं। अपने छाती से लगा लेना है भारत मां, क्योंकि अपनी मां की बाहों को तरसता छोड़ आया हूं। ये शब्द जो है बड़े मार्मिक हैं। हमारे साथी इस जंग में लड़ाई लड़ते हुए शहीद हुए, हम उनको हमेशा याद रखेंगे और उनको हमेशा श्रद्धांजलि अर्पित करते हैं ताकि उनकी आत्मा को शांति मिले। और मैं महोदय से आग्रह करता हूं कि उनके वीर गाथा का उल्लेख करें। थैंक यू सर।